Hi there, this is Bishal this side. Welcome to my YouTube channel. I hope you all are doing great. আশা কৰিছো আপোনালোক সকলো ভালে আছে। সো আজিৰ এই ভিডিওটোত মই দুখন বজাৰৰ বিষয়ে আপোনালোকৰ লগত ডিসকাস কৰিবলৈ আহিছো। প্ৰথমটো বজাৰ যেটো বজাৰৰ নাম হৈছে পৰম্পৰাগত বজাৰ অৰ্থাৎ ট্ৰেডিশনাল মাৰ্কেট, যিখন বজাৰৰ পৰা আমি ইমান দিনে বজাৰ কৰি আছিলো বা বজাৰ কৰি আছো। আৰু এখন বজাৰ যিখন বজাৰৰ বিষয়ে আপোনালোকে খুব সম্ভৱ লকডাউন পিৰিয়ডৰ পিছতে শুনিবলৈ সক্ষম হৈছে বা অৱগত হৈছে, সেই বজাৰখনৰ নাম হৈছে ডাইৰেক্ট সেলিং মাৰ্কেট। সো আজি আমি ভিডিওটোত ট্ৰেডিশনাল মার্কেট নুকি আর ডাইরেক্ট সেলিং মার্কেট নুকি তাক আলোচনা করিম আর এই দুটা বজার কম্পেয়ার করিম আর কোনখন বজারত আমি শিফট হলে আমার লাভ হওয়ার সম্ভাবনা আছে তাকো আমি এনালাইজ করিম। সো ভিডিওটো আরম্ভ করো। কিন্তু ভিডিওটো আরম্ভ করার আগত বা আপোনালোকক অনুৰোধ জনাম যে আপোনালোকে মোৰ চ্যানেলটো সাবস্ক্রাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক, কাৰণ মই এই ধৰণৰ ভিডিওস ৰেগুলাৰ পোষ্ট কৰি থাকিম যিবোৰ ভিডিওসৰ জৰিয়তে হয়তো আপুনি এটা আৰ্নিং অপৰচুনিটি পাব পাৰে আৰু আপোনাৰ জীৱনটো 360 ডিগ্ৰী চেঞ্জ হৈ যাব পাৰে। সো ভিডিওটো আৰম্ভ কৰো। ট্ৰেডিশনাল মার্কেট বা পরম্পরাগত বজাৰ, এই বজাৰখনত থাকে এটা কোম্পানী আৰু থাকে এটা কাস্টমাৰ। ইয়াত কোম্পানীয়ে যদি কোনোবা এটা প্ৰডাক্ট ধৰি লওক চাবোন এপে যদি 30 টকাত বনাইছে, তেতিয়াহ'লে কোম্পানীৰ পৰা কাস্টমাৰে কিন্তু 100 টকাত কিনিবলগীয়া হৈছে। তাৰ মানে কি কোম্পানীয়ে 30 টকাৰ বস্তুটো 100 টকাত বিকিছে, 70 টকা কি বেছিকে লৈছে নেকি? নহয়। আপুনি মই যদি এজ এ কাস্টমাৰ যদি চাবোন ডখৰ যদি মই কিনিবলগীয়া হয়, তেতিয়াহ'লে কোম্পানীৰ ঘৰত আমি নাযাওঁ, আমি সেই কাষত থকা ঘৰৰ কাষত থকা ৰিটেইলাৰজনৰ ওচৰত যাওঁ। ৰিটেইলাৰজনে আকৌ হোলচেলাৰৰ পৰা আনেগৈ, হোলচেলাৰ ডিস্ট্ৰিবিউটৰৰ পৰা, ডিস্ট্ৰিবিউটৰ CNFৰ পৰা আৰু CNF কোম্পানীৰ পৰা। মানে মাজত কিছুমান মানুহ আহি গ'ল আৰু এই মানুহসকলে সমাজসেৱা কৰা নাই। তেখেতসকলে সেই কোম্পানী ঘৰৰ পৰা প্ৰডাক্টটো আমাৰ ঘৰলৈ পোৱাই দিয়াৰ কাৰণেই সেই চিষ্টেমটো যে মাজত বনিল, তেখেতসকলে সেইটোৰ কাৰণে 40 টকা লয়। আৰু এটা ডাঙৰ অংশ, যদি কোনোবা এটা প্ৰডাক্ট যদি কোম্পানীয়ে লঞ্চ কৰে, আমি জানো থ্ৰু এডভাৰটাইজমেন্টছ কৰে ডাঙৰ ডাঙৰ চেলিব্ৰিটিসকলে বা সোশ্যাল ইনফ্লুয়েন্সাৰসকলে। আৰু আজিকালি ফেচবুক আৰু ইউটিউবতো এডভাৰটাইজ ৰান কৰিবলগীয়া হয়। অৰ্থাৎ এই এডভাৰটাইজ কৰি দিয়াৰ কাৰণে তেখেতসকলে লয় 30% টকা, অৰ্থাৎ 30 টকা। অৰ্থাৎ 30 টকাৰ বস্তুটো 100 টকাত বনিলে আৰু তাৰে 70 টকা এই মানুহবোৰে লৈ ল'লে। এইটো আছিল ট্ৰেডিশনাল মাৰ্কেট। এতিয়া যদি মই কওঁ ডাইৰেক্ট সেলিং মাৰ্কেট, ইয়াতো থাকে এটা কোম্পানী আৰু থাকে এটা কাস্টমাৰ। ইয়াতো কোম্পানীয়ে চাবোনডোখৰ 30 টকা দিয়ে বনায় আৰু কাস্টমাৰজনে 100 টকা দিয়ে কিনিবলগীয়া হয়। এতিয়া আপুনি ক'ব যে এইখন বজাৰৰ পৰা বজাৰ কৰিলেও সেম আৰু এইখন বজাৰৰ পৰা বজাৰ কৰিলেও সেম, তেতিয়াহ'লে আপোনাৰ মোৰ বেনিফিট কি? তেতিয়াহ'লে ডাইৰেক্ট সেলিং মাৰ্কেটত ইয়াত কোনো মিডলমেন নাথাকে, থাকে কেৱল কাস্টমাৰ। ইয়াত কোনো হোলচেলাৰ নাথাকে, কোনো ডিস্ট্ৰিবিউটৰ নাথাকে, কোনো CNF থাকে মাত্ৰ কাস্টমাৰ এণ্ড কাস্টমাৰ। আনকি ইয়াত এডভাৰটাইজমেণ্টো কৰে যদি কাস্টমাৰে, অৰ্থাৎ মাউথ পাব্লিচিটি। আৰু সেইকাৰণে ইয়াত যে 70% টকাটো, সেই 70% টকাটো ঘূৰাই পোৱাৰ এটা ৰাস্তা আছে, অৰ্থাৎ এই 70% টকাটো এই কাস্টমাৰবোৰৰ মাজতে ডিষ্ট্ৰিবিউট হৈ যায়। এইটো আছিল ট্ৰেডিশনাল মাৰ্কেট আৰু ডাইৰেক্ট সেলিং মাৰ্কেটৰ ডিফাৰেন্স। এতিয়া ট্ৰেডিশনাল মাৰ্কেটত যদি আমি বজাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ কোনো লোকচান হোৱা নাই। আমি পইচা দিছোঁ, তাৰ বিনিময়ত বস্তু পাইছোঁ, তাত কোনো লোকচান হোৱা নাই, কিন্তু লাভ হোৱাৰো কোনো সম্ভাৱনা নাই। কিন্তু ডাইৰেক্ট সেলিং মাৰ্কেটৰ পৰা যদি বজাৰ কৰি 70 টকাটো ৰিটাৰ্ণ পোৱাৰ এটা সম্ভাৱনা আছে, তাৰ মানে ইয়াত বেনিফিট আছে। গতিকে আপোনালোকে কমেণ্ট বক্সত জনাব যে আমি ট্ৰেডিশনাল মাৰ্কেটতে থাকিব লাগে নে ডাইৰেক্ট সেলিং মাৰ্কেটত শিফট হ'ব লাগে। That's all. Keep shining, keep growing, be unstoppable.